মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা। তোমালোক আটাইকে বৰা এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ। যিহেতু আজি তোমালোকৰ বাবে লৈ আহিছোঁ এটা ভিডিঅ', তোমালোকে থাম্বনেইল লিখি ধৰিব পাৰিছাই। B.A.4th চেমিষ্টাৰ যিসকল ষ্টুডেণ্ট এডুকেশ্যন যাৰ মেজৰ আছে, সেই কোনোৱে মেছেজ কৰিছিলে C-5খন মেজৰ C-5খনৰ একো বুজি পোৱা নাই, মানে কি হয় কি কথা পেপাৰটো আৰু প্ৰথম ইউনিটটো কি হয় তাক আচলতে বুজাই দিবলৈ গৈ আছোঁ। যিহেতু বহুতে কৈছিলে যে তাৰ নোট লাগে C-5খনৰ, C-6খনৰো দিয়া হ'ল, C-7খনো অলপ আহি পালা আৰু C-8খনো দিয়া হৈছিলে। আৰু তোমালোকক কি চেপ্টাৰ লাগে কি নোট লাগে জনাবা, তেতিয়া মই দি যাম। মাইনৰ ছ'চিয়লজি নাই দিয়া নেকি, তোমালোকক দিম বাৰু। যদি ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিবা। যদি ভিডিঅ'টি পোৱা তোমালোক উপকৃত হন তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আহাচোন তেনেহ'লে পলম নকৰি আলোচনা কৰা বিষয়টোৰ মাজলৈ যাওঁ। আচলতে এতিয়া আমি আলোচনা কৰিম ইউনিট 1 C-5ৰ ইউনিট 1 মানে শিকন আচলতে শিকনৰ বিষয়ে ইয়াত থাকিব, লাৰ্ণাৰ এণ্ড লাৰ্ণিঙৰ পেপাৰটো C-5খন। আৰু বৃদ্ধি আৰু বিকাশক বহুতে বহু সময়তে, মানে তাত কি পঢ়িব পাবা, বৃদ্ধি আৰু বিকাশৰ বিষয়ে পঢ়িবলৈ পাবা। মই পঢ়াই দিম, অলপ চাই লোৱা। বৃদ্ধি আৰু বিকাশক বহুতে বহু সময়ত একে অৰ্থত ব্যৱহাৰ কৰা হয়। এতিয়া তোমালোকেও এতিয়া যিহেতু লেচনটো নপঢ়ালৈকে তোমালোকে গম পাইছা বৃদ্ধি আৰু বিকাশ কি হয়, বস্তুটো একেই, বহুতে ভাবেই তেনেদৰে। যদিও কি হয় সূক্ষ্মভাৱে চালি জাৰি চালে এই দুয়োটা শব্দৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। একে বুলি দেখিলেও কি হয় সূক্ষ্মভাৱে চালি জাৰি চালে মানে কি হয় দুয়োটা শব্দৰ মাজত পাৰ্থক্য আছে। বৃদ্ধি শব্দটোৰ ব্যক্তিয়ে দৈহিকভাৱে পৰিপক্কতা লাভ কৰাক বুজায়। শৰীৰৰ কোষবোৰৰ গঠন, দেহৰ আকাৰ আকৃতি বাঢ়ি যোৱাত, ওজন উচ্চতা বঢ়া আদি বৃদ্ধি হোৱাকে বুজা যায়। এনে বৃদ্ধি যোগে আচলতে মাতৃ গৰ্ভৰ স্থিতি লোৱাৰে পৰা দেহৰ কোষবোৰে দ্ৰুত গতিত ভ্ৰূণৰ হাত ভৰি, দেহৰ অংগ প্ৰত্যংগ, মস্তিষ্কৰ মাংসপেশী, দেহ কংকৰ আদি অন্যান্য অংশ কি কৰা গ্ৰহ দি তোলে। বুজি পাইছা? তাৰপিছতে বৃদ্ধিৰ বৈশিষ্ট্যসমূহ। বৃদ্ধিৰ গতি জন্মৰ পৰা, বৈশিষ্ট্যখিনি মনত ৰাখিবা তোমালোকে। মানে বৃদ্ধিৰ গতি জন্মৰ পৰা 2.5 বছৰ বয়সলৈ গতি দ্ৰুত গতিত থাকে, গম পাইছা? তাৰপাছত যিহেতু মন্থৰ হৈ আহে। তাৰপিছতে আছে 2 নম্বৰটো লিখিবা, কৈশোৰ কালৰ পাছত শিশুৰ বৃদ্ধিৰ গতি হ্ৰাস পাই আহে। কৈশোৰ কালৰ পাছত কি হয় যে শিশুৰ বৃদ্ধি হ্ৰাস পাই আহে বুলি কৈছে। কৈশোৰ কাল কেতিয়ালৈকে চলি থাকে তোমালোকে নিশ্চয় জানা। আৰু ল'ৰা ছোৱালী কি হয় 18 বছৰ বয়সলৈকেহে মানে শকত হ'ব, ক্ষীণাব, গম পাইছানে, ওখ হ'ব। তাতকৈ আৰু তাৰ পাছৰ বছৰত কি নহয়, ইমান শকত ক্ষীণ নহয়। এতিয়া তোমালোকে ক'ব পাৰা যে হয় আমি দেখোন 22-23 বছৰতো শকত হৈছোঁ। সেইটো শকত হোৱা মানে কি হয়, সেইটো মানে আমাৰ কৈশোৰ কালছোৱা, মানে আমাৰ দেহৰ যিটো সেই কৈশোৰ কালৰ পৰা শকত হোৱা নহয়, সেইটো এটা এক্সট্ৰা কিবা প্ৰটিন খোৱাৰ ফলত শকত হোৱা, সেইখিনিকে বুজোৱা হয়। মানে যিটো আমাৰ দেহৰ কৈশোৰ কাল, সেই কৈশোৰ কালত আমাৰ দেহৰ যিটো গঠন, সেই গঠনত কিন্তু শকত হোৱা নুবুজায়। আৰু ল'ৰাখিনি কিন্তু 22 বছৰলৈকে সময় থাকে, এইটো তোমালোকে জানা, কিতাপৰ ভিতৰৰ বুলি নহয়, মইতো তোমালোকক কৈছোঁ। শিশুৰ যিহেতু সম্পূৰ্ণ পৰিপক্ক হোৱা পাছত বৃদ্ধি গতি স্থবিৰ হৈ থাকে, মানে কি হৈছে যেতিয়া মেচিয়ৰ হ'ব, পৰিপক্ক হ'ব, তেতিয়া কি হৈ যায়, ৰৈ যায় শিশুৰ সম্পূৰ্ণ পৰিপক্ক। বৃদ্ধি প্ৰক্ৰিয়াৰ ফলত শিশুৰ আভ্যন্তৰীণ অংগ প্ৰত্যংগ পৰিৱৰ্তন হয়। কি কৈছে যে বৃদ্ধি প্ৰক্ৰিয়াৰ ফলত শিশুৰ আভ্যন্তৰীণ অংগ প্ৰত্যংগ কি হয়, পৰিৱৰ্তন হয়। তাৰপাছতে বৃদ্ধিয়ে জৈৱিক আৰু দৈহিক পৰিৱৰ্তনকে সূচায়। তাৰ পাছৰটো হৈছে বৃদ্ধি এজন ব্যক্তিৰ নিজ শক্তিৰ দ্বাৰা প্ৰভাৱিত আৰু ই যান্ত্ৰিকভাৱে সংঘটিত হয়। যিহেতু এইকেইটা আছিলে বৈশিষ্ট্য, তোমালোকক এতিয়া কিহৰ বিষয়ে পঢ়ালোঁ যে বৃদ্ধি আৰু বিকাশনো কি হয় আমি অকণমান এনেই আলোচনা কৰিলোঁ, আৰু বৃদ্ধি কি হয় ভাল প্ৰকাৰে আমি কি কৰিলোঁ, মানে অকণমান বহলকৈ আমি আলোচনা কৰিলোঁ বৃদ্ধি কি হয়। তাৰপিছত বৈশিষ্ট্যসমূহ পঢ়িলোঁ, গম পাইছেনে? প্ৰকৃতি বৈশিষ্ট্য যদি পাহৰি যোৱা, বোলে প্ৰকৃতি বা পাহৰি থাকিলোঁ, একেটাই লিখিব পাৰা তোমালোকে। তাৰপিছতে তোমালোকে কি হয় যে এইখিনিকে পঢ়ালোঁ, যিহেতু
পাছৰ যিটো ভিডিঅ' দিম সেইটো তোমালোকক বিকাশৰ অৰ্থ সংজ্ঞা বৈশিষ্ট্য এইখিনি বুজাই দিম যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হৈছে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবা আৰু কি পেপাৰ তোমালোকক দৰকাৰ হৈছে সেইটো কমেন্ট বক্সত কমেন্ট কৰি লিখিবলৈ যত্ন কৰিবা